ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়ত এইবোৰ চলিছে কি? নীল বিপ্লৱৰ কথা আওৰোৱা মীন বিভাগ চলিছে এজন কৰ্মচাৰীৰ তত্বাৱধানত। হয়, এই দৃশ্য বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ অন্তৰ্গত অভয়াপুৰীস্থিত মহকুমাৰ মীন বিভাগৰ কাৰ্যালয়। 6জন কৰ্মচাৰী থকা বিভাগটো বিগত এটা বছৰে এজন ঠিকাভিত্তিক নিযুক্তি পোৱা কৰ্মচাৰীয়ে চলাই থকা বুলি জানিবলৈ দিয়ে কৰ্মচাৰীজনে। ইয়াত কিমানজন ষ্টাফ আছে? ইয়াত মোটামুটি 6জন মান। কিমানজনে আহে? মোটামুটি বৰ্তমান কায়ো নাহে, কিন্তু মই অকলে আহোঁ, কিন্তু অহা সপ্তাহৰ পৰা আহিব বুলি। কিমান দিনৰ পৰা অহা নাই? এইটো মোটামুটি মই 1 বছৰৰ পৰা এনেই চলাই আছোঁ। অকলে আপুনি চলাই আছে? অঁ। উক্ত কাৰ্যালয়ৰ মহকুমা মীন বিষয়াগৰাকীয়ে জিলা মীন বিষয়া হিচাপে নিযুক্তি পোৱাৰ পাছতে মহকুমাৰ মীন বিভাগত কৰ্মৰত অইন কৰ্মচাৰী কেইজনো কাৰ্যালয়ত উপস্থিত থকাৰ পৰা বিৰত আছে। কাৰ্যালয়টো বিগত এটা বছৰে অকলে চলাই থকা ঠিকাভিত্তিৰ কৰ্মচাৰীজন ছুটীত থাকিলে সেই দিনটো কাৰ্যালয়খন বন্ধ থাকে বুলিও জানিবলৈ দিয়ে কৰ্মচাৰীজনে। এইটো মোটামুটি মই 1 বছৰৰ পৰা এনেই চলাই আছোঁ। অকলে আপুনি চলাই আছে? অঁ। কেতিয়াবা যদি ইয়াতে আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হয়, কিবা আহিব যদি ছুটীত থাকে কি হয়? মই ছুটীত থাকিলেতো অফিচটো বন্ধই থাকে। শেহতীয়াকৈ 4ৰ্থ বৰ্গৰ 2জন কৰ্মচাৰী উক্ত কাৰ্যালয়ত নিযুক্তি পাইছে যদিও আজিলৈকে কাৰ্যালয়টোত পদাৰ্পণ নঘটিল কৰ্মচাৰী দুজনৰ। এনে অৰাজকতা কেতিয়ালৈ সাম কাটিব সেয়াহে কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে। এইটো কি অফিচ? এটা সাব ডিভিজনাল ফিচাৰী সাব ডিভিজনাল অফিচ। আপনার নাম? মোৰ নাম আব্দুল ৰেজ্জাক। কি আপনার ডেজিগনেশন? মই মৎস্য মিত্ৰ হয়। অস্থায়ী মৎস্য। হয়। ইয়াত কিমানজন ষ্টাফ আছে? ইয়াত মোটামুটি 6জন মান। কিমানজনে আহে? মোটামুটি বৰ্তমান কায়ো নাহে, কিন্তু মই অকলে আহোঁ, কিন্তু অহা সপ্তাহৰ পৰা আহিব বুলি। কিমান দিনৰ পৰা অহা নাই? এইটো মোটামুটি মই 1 বছৰৰ পৰা এনেই চলাই আছোঁ। অকলে আপুনি চলাই আছে? অঁ। কেতিয়াবা যদি ইয়াতে আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হয়, কিবা আহিব যদি ছুটীত থাকে কি হয়? মই ছুটীত থাকিলেতো অফিচটো বন্ধই থাকে। ইয়াৰ কাম কাজখিনি কেনেকৈ চলি আছে? ইয়াৰ কাম কাজ ইয়াতে যদি আমাৰ বেনিফিচিয়াৰী আহি কিবা কামৰ কাৰণে আহে, তেনেহ'লে ডকুমেণ্টছ ইয়াতে মই ৰাখি দিওঁ। ৰাখি দিয়াৰ পিছত মই এইটো হেড অফিচত পঠাই দিওঁ। তেওঁলোকে ইয়াত কিয় নাথাকে বাকী ষ্টাফখিনি আপোনালোকৰ? বাকী ষ্টাফ তাৰমানে ইয়াতে আমাৰ বৰ্তমান আমাৰ যি SDO ছাৰ আছে, সি তাৰমানে ডিষ্ট্ৰিক্ট অফিচাৰ হৈ আছে, এইকাৰণে ইয়াতেতো আমাৰ এই ছাৰ সিয়ে নাই কাৰণে তাহোনো নাহে। নিয়মমতে ইয়াতে থাকিব লাগে? অঁ, থাকিব লাগে। কেতিয়ালৈকে নাহে? এই নথকা মানুহবিলাকৰ নাম? ইয়াতে আমাৰ টাপাট্ৰি FD হ'ল শশাংক বৰুৱা, আৰু বৈদ্যামাৰী FD হ'ল গিৰীশ তালুকদাৰ, আৰু সৃজন FD হ'ল পৰাগমণি শৰ্মা। গোটেই মহকুমাটোৰ কাৰ্যালয় আপুনি অকলে চলাই এতিয়া? অঁ, এতিয়া বৰ্তমান মই অকলেই, কিন্তু অহা সপ্তাহত দিব বুলি ছাৰে মই জনাইছোঁ, ছাৰে দিব। ঠিক আছে। নতুনকৈ নিযুক্তি দিছিল নেকি আৰু? নতুনকৈ নিযুক্তি দিছে 4 গ্ৰেডৰ 2টা। তেওঁলোক আহে নে নাহে? তেওঁলোক এতিয়াও ইয়ালৈ অহা নাই। দেখা পোৱা নাই আপুনি? অঁ, ইয়াতে অহা নাই না, দেখা পাইছোঁ মই, হেড অফিচত গৈছোঁ মই, কিন্তু ইয়াতে দিয়া নাই বা অহা নাই। ইয়াতে হৈছে। News Desk Report, India Talks 365.